কিমান চহকী আপোনাৰ বিধায়কজন ধনীৰ তালিকাৰ শীৰ্ষত কোনজন বিধায়ক অসমৰ আটাইতকৈ দুখীয়া বিধায়কজননো কোন কিমান চহকী একোজন মন্ত্ৰী কিংবা বিধায়ক ৰাইজৰ ভোটেৰে ৰাইজৰ হকে কাম কৰিম বুলি দিছপুৰলৈ অহা এই মন্ত্ৰী বিধায়কসকলৰ প্ৰকৃতাৰ্থে অৰ্থনৈতিক অৱস্থা কেনেকুৱা আপুনি জানেনে তেওঁলোকৰ আয় কিমান তেওঁলোকৰ ধন সম্পত্তিৰ পৰিমাণ কিমান হয় সমষ্টিৰ ভোটাৰ কিংবা ৰাজ্যৰ জনসাধাৰণৰ অৱস্থা যিয়ে নহওক ধনে ধানে বিশাল সম্পত্তিৰ গৰাকী সমষ্টিৰ বিধায়কজন আপুনি জানেনে ৰাজ্যৰ 126 জন বিধায়কৰ আটাইতকৈ ধনী বিধায়কজন কোন নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল স্থাৱৰ আৰু অস্থাৱৰ মুঠ 33 কোটি টকাৰ হা সম্পত্তিৰ গৰাকী বিধায়ক নৰেন সোণোৱাল ধনী বিধায়কৰ তালিকাৰ দ্বিতীয় নম্বৰত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা ডেকাৰ মুঠ সম্পত্তিৰ মূল্য 17 কোটি টকা 13 কোটি টকাৰ মুঠ সম্পত্তিৰে তালিকাৰ তৃতীয় স্থানত যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমল এয়া হৈছে নিৰ্বাচনৰ সময়ত বিধায়কসকলে নিজে দিয়া তথ্যহে প্ৰকাশ নকৰা আৰু বা কিমান সম্পত্তিৰ গৰাকী এইসকল জনপ্ৰতিনিধি আৰু ইমানখিনি কোটিপতি মানুহে কাক প্ৰতিনিধিত্ব কৰে এখন অসমক যিখন অসমৰ 36% মানুহ এতিয়াও দৰিদ্ৰতা সীমাৰেখাৰ তলত আছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মানুহক কোটিপতিয়ে কেনেধৰণে নিৰ্বাচিত কেনেধৰণে প্ৰতিনিধিত্ব কৰিব ৰাজ্যৰ ধনী বিধায়কৰ প্ৰথম 3 জন ক্ৰমে নৰেন সোণোৱাল নাৰায়ণ ডেকা আৰু আব্দুৰ ৰহিম আজমল এইখন তালিকাৰে চতুৰ্থ স্থানত কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী পঞ্চম স্থানত বিজেপি বিধায়ক অশোক সিংঘি ষষ্ঠ স্থানত বিপিএফৰ বিধায়ক চন্দন ব্ৰহ্ম সপ্তম অষ্টম নৱম আৰু দশম স্থানত ক্ৰমে এউডিএফৰ নজৰুল হক অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত বিজেপিৰ নৱকুমাৰ দলে আৰু পদ্ম হাজৰিকা সৰ্বনিম্ন 7 কোটি টকাৰ পৰা সৰ্বোচ্চ 33 কোটিৰ ধন সম্পত্তিৰে 10 জনীয়া এইখন তালিকাৰ উপৰি ৰাজ্যত আছে আৰু বহু কোটিপতি বিধায়ক কোন দলত কিমানজন কোটিপতি বিধায়ক বিজেপিৰ 34 জন কোটিপতি অগপত আছে 10 জন কোটিপতি বিধায়ক বিৰোধী দল কংগ্ৰেছৰ 16 জন কোটিপতি একেদৰে বিপিএফৰ 7 আৰু এআইডিএফৰ 5 জন বিধায়ক কোটিপতি অৰ্থাৎ ৰাজ্যৰ মুঠ 126 জন বিধায়কৰ 72 জন বিধায়কেই কোটিপতি এইবাৰ চাওক দুখীয়া বিধায়ক ৰাজ্যৰ আটাইতকৈ দুখীয়া বিধায়কজন জলেশ্বৰৰ চাহাবুদ্দিন আহমেদ এআইডিএফৰ চাহাবুদ্দিন মুঠতে 1 লাখ টকাৰ সম্পত্তিৰ গৰাকী দুখীয়া বিধায়কৰ দ্বিতীয় স্থানত নাওবৈচাৰ মামুন ইমদাদুল হক চৌধুৰী মামুন গৰাকী 6 লাখ টকাৰ সম্পত্তিৰ 8 লাখ টকাৰ সম্পত্তিৰে দুখীয়া বিধায়কৰ তালিকাৰ তৃতীয় স্থানত দুলিয়াজানৰ তেৰছ গোৱালা কেমেৰা পাৰ্চন সুশান্তৰ সৈতে মানস জ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট